লখিমপুৰ জিলাৰ শিমলুগুৰিৰ ৰাজগড়ত আজি গোৰ্খা নাৰী সমাজৰ উদ্যোগত অতি উলহ মালহ কাৰ্যক্ৰমণিকাই 30 সমাৰোহ উদযাপন কৰা হয়। ৰাজগড় বিষ্ণু মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা অনুষ্ঠানটি পুৱা গছপুলি ৰোপণ, পৰিৱেশ নিকাকৰণ আৰু ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আৰম্ভ কৰা হয়। মায়া অধিকাৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটো উদ্বোধন কৰে লাৱণ্য দাহালে। অনুষ্ঠানত আমা মঞ্চ অসমৰ কাৰ্যকৰী সভানেত্ৰী ৰেণু গৌতম ভাণ্ডাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সম্পাদক ৰাজেন বৰুৱা, অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক জয়ন্ত কুমাৰ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত গোৰ্খা মহিলাসকলে টিছ নৃত্য, সংগীনী নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানত বয়োজ্যেষ্ঠ মাতৃবৰ্গক আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। বিমলা দেৱী আৰু উষা দেৱীয়ে পৰিচালনা কৰা অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। চন্দ্ৰপুৰ কুকচাবাৰী গাঁৱৰ আতিথ্যত আজি যি তীজ উৎসৱ হৈ আছে, আচলতে আমাৰ তীজ উৎসৱ কালি পৰহি সমাপ্ত হৈছে আৰু এইটো মঞ্চস্থ হৈ আছে আজি ভাদ্ৰ শুক্লপক্ষ দ্বিতীয় তিথিৰ দিনাৰ পৰা আৰম্ভ হৈ পঞ্চমী তিথিলৈকে এই উৎসৱ পালন কৰা হয়। আৰু আমাৰ ধৰ্মশাস্ত্ৰৰ মতে পাৰ্বতীয়ে মহাদেৱক স্বামী পাওঁ বুলি তেখেতে যি ত্যাগ আৰু তপস্যা কৰি মহাদেৱক স্বামী পাইছিল, সেই আদৰ্শক অনুপ্ৰাণিত কৰি ধৰ্মশাস্ত্ৰৰ মতে আমাৰ নেপালী নাৰীসকলে এই তীজ উৎসৱটো পালন কৰে। হৰিতালিকা ব্ৰত বুলিও কোৱা হয়। হৰি মানে হ'ল হৰণ কৰি, তালিকা মানে হ'ল বান্ধৱী। বান্ধৱীয়ে হৰণ কৰি লৈ এটা গুফাত পাৰ্বতীক তপস্যা কৰাই যি ব্ৰত পালন কৰাইছিল, সেয়াই হৰিতালিকা ব্ৰত। সেইকাৰণে আমাৰ নাৰীসকলে পতি পৰমেশ্বৰ বুলি পানী এটুপু নোখোৱাকৈ নিৰ্জলা ব্ৰত ৰাখি এই ব্ৰত পালন কৰি আহিছে। আৰু আমাৰ ঋষি পঞ্চমীৰ দিনা, পঞ্চমী যিটো আমাৰ ব্ৰত হয়, আমাৰ সামূহিকভাৱে নদীত গৈ পঞ্চতন্ত্ৰক লৈ আমি গা ধুব লাগে আৰু তাতে আমাৰ 15বিধ সামগ্ৰী থাকে আৰু ব্ৰাহ্মণৰ মন্ত্ৰ দি উচ্চাৰণ কৰি আৰু নিয়ম নীতিত থাকি সুস্বাস্থ্য আৰু যি আমাৰ মহিলাসকলৰ আমাৰ যিটো মাহেকীয়া ধৰ্ম আছে, সেই ধৰ্মত যদি ক'ৰবাত আমাৰ লংঘন হৈছে, আমি ক'ৰবাত যদি পাপো হৈছে, কাৰোবাক চুব, তেনেকুৱা এটা অৱস্থাত আমি কাৰোবাক চুব নালাগে। চুই যদি পাপ কৰিছোঁ, সেই পাপ খণ্ডনৰ বাবে আমি সেই পঞ্চমী যিটো ব্ৰত লওঁ, নদীত গা ধুই ব্ৰাহ্মণৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণ কৰি এই ব্ৰত পালন কৰা হয়। আৰু সামূহিকভাৱে আজি অসমত যথেষ্ট পৰিমাণে তীজ উৎসৱ পালন কৰি আহিছে। আমি আজি এই শিমলুগুৰি অঞ্চলত মুখ্য অতিথি হিচাপে উপস্থিত আছোঁ। বহুত ভাল লাগিছে। ইয়াত নাৰী শক্তি জাগ্ৰত হৈ আজি নিজৰ সংস্কৃতি, ধৰ্ম সংস্কৃতিক আগুৱাই লৈ যাবলৈ যি চেষ্টা কৰিছে, এইটো আচলতে অতি আমাৰ বাবে গৌৰৱৰ বিষয়।